আমিনগাঁও জয়গুৰু কালিপাহাৰত এখন ব্যতিক্ৰমী বিবাহ। আয়তীৰ উৰুলি আৰু ঢোলৰ শব্দৰে মুখৰিত বিবাহস্থলী। প্ৰায় ৩০০ শতাধিক গয়াই উদৰ পুৰাই খাইছে বিয়াৰ ভোজভাত। ঢোলে নগৰী শিলডোল ভাঙি কইনা নিবলৈ আহিল দৰাপক্ষ। ৰ'ব আপুনি ভুল নুবুজিব, এইখন কোনো মানুহৰ বিবাহ নহয়। প্ৰকট গৰমৰ পৰা ৰক্ষা পাবলৈ গয়া ৰাইজে অনুষ্ঠিত কৰিছে ভেকুলীৰ বিবাহ। অতীজৰ জনবিশ্বাস অনুসৰি বৰষুণক আমন্ত্ৰণ জনাই অনুষ্ঠিত কৰিছে ভেকুলীৰ বিবাহ। জয়তে সাংবাদিক বন্ধুসকলক নমস্কাৰ দিছোঁ আৰু উপস্থিত জয়গুৰু কালিপাহাৰ বাথুগুৰি চিলামহেঘাটি সমূহ ৰাইজ আজি একত্ৰিত হৈ আমি ভেকুলী বিয়া পূৰ্বপুৰুষৰ নিয়ম মতে আমি ভেকুলী বিয়া আজি উদযাপন কৰিছোঁ। কি কাৰণত কৰিছোঁ? অসমত এনেকুৱা গৰম হৈছে, এনেকুৱা ৰ'দ দিছে, যেনেকৈ আমাৰ বৰুণ দেৱতা আমাক পানী দিয়া নাই, সেইটো কাৰণে মানুহ থাকিব নোৱাৰা হৈছে গৰমত। কোনোবা প্ৰেছাৰ উঠি হাই প্ৰেছাৰ উঠি মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা হৈছে। তাৰ কাৰণেতো আমাৰ উপায় নাই, আমিতো ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব, দেৱতাসকলক প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে পৰম্পৰা অনুসৰি যে ভেকুলী বিয়া পাতিলে ইন্দ্ৰ দেৱতা সন্তুষ্ট হয়, আৰু ইন্দ্ৰ দেৱতা সন্তুষ্ট হ'লে পানী হয়, বৰষুণ হয়। বৰষুণ হ'লে আমাৰ ৰাইজো শান্তি হ'ব, স্কুলত যোৱা ল'ৰা ছোৱালী শান্তি হ'ব বা পৰিৱেশটো শান্তি হ'ব। তাৰ কাৰণে আমি এটা নিয়ম আজি ৰাজহুৱা হিচাপে কৰিছোঁ, আৰু সেইখিনিৰ কাৰণে আমাৰ ৰাইজে সহযোগ কৰিছে। ৰাইজক আমি ধন্যবাদ দিলোঁ, আৰু আপোনালোকে আহি যে আমাক সহযোগ কৰিলে তাৰ কাৰণে মই ধন্যবাদ দি ইমানখিনি। ৰাজ্যবাসী উৎকট তাপমাত্ৰাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ। প্ৰথমতে মই আপোনালোকক সংবাদ মাধ্যমৰ যিকেইগৰাকী সদস্য আহি আমাক সহযোগ কৰিছে তেখেতসকলক মই আঁতৰলৈকে নমস্কাৰ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ চিলামহেঘাটি গাঁৱৰ জয়গুৰু বাসিন্দা মাননীয় ছাদেক আলী ডাঙৰীয়াদেৱৰ ঘৰত ভেকুলীৰ বিয়া উদযাপন কৰিছে। ইতিমধ্যে আমাৰ প্ৰকৃত বক্তাই কৈছে, এই গৰমৰ যিটো জলঞ্জলি দিছে সেই উদ্দেশ্যে ইয়াত কৰা হৈছে। আজি দৰা কইনা ইয়াতে উপস্থিত আছে ভেকুলীৰ, আৰু আমি ঢোলে ডগৰে বোমা হিলৈ বজাই ফুটুকা ফুটাই আমি দৰালৈ আহিছোঁ, আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু তেখেতৰ জৰিয়তে মহম্মদ ছাদেক আলীৰ ঘৰত আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে তেখেতকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই সুযোগতে আমাৰ ভেকুলী বিয়াৰ জৰিয়তে বৰুণ দেৱতাক প্ৰাৰ্থনা কৰিছোঁ যে বৰুণ দেৱতাই সমগ্ৰ ৰাইজৰ সাধাৰণ অলপ শান্তি নমাই আনক, যিটো শান্তিৰ কাৰণে মানুহ আজি পেছত উঠি মৃত্যুবৰণ কৰিব লগা হৈছে। ল'ৰা ছোৱালী স্কুল কলেজলৈ যাব পৰা নাই। গতিকে সেইবিলাক নিৰাময়ৰ কাৰণে আমি আজি ভেকুলীৰ বিয়া মানুহৰ দৰে, মানুহৰ যেনেকৈ দৰা কইনা উপস্থিত থাকি বিয়া পাতে, ঠিক তেনেদৰেকৈ আমাৰ ইয়াত উদযাপন কৰা হৈছে। গতিকে এইখিনি কৈয়ে মই ভেকুলীৰ বিয়াৰ এই পৰম্পৰাটি ভৱিষ্যতলৈকেও ৰাইজৰ মাজত বৰ্তি থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আমিনগাঁও জয়গুৰু কালিপাহাৰবাসী ৰাইজৰ ভেকুলীৰ বিবাহে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।